গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰায় মানুহৰ ঘৰতে একোখনকৈ তুলি হ'ল, কিন্তু আজলীৰ ঘৰত আজিলৈকে তুলি এখন নাই। তাই এইবাৰ সেই ভাবিছে ধান কটা পইচাকেইটাৰে তুলি এখন ল'ব। ওচৰৰ মানুহজনীয়ে 1200 টকাৰে তুলি এখন কিনা দেখিছে তাই। 1200 টকাই তাইৰ নোহোৱা নহয়, তাই নিশ্চয় এইবাৰ ল'বই ল'ব। হয় জানো ভবা কথাবোৰ? তাইও কিনিব নোৱাৰিলে। গিৰিয়েকে সন্ধিয়া সময়ত যেতিয়া ধলং পলংকৈ ঘৰলৈ আহিছিল, ওচৰতে থকা নলাটোত পৰিল নে পৰিয়ে তাৰ হাতখন ভাঙিল। তাই সেইকেইটা পইচাৰে ততাতৈয়াকৈ ওচৰতে থকা ফাৰ্মাচীখনলৈ লৈ গ'ল। ফাৰ্মাচীয়ে বাৰু কি কৰিব পাৰে? তাৰপিছত ক'লে বোলে, বাইদেউ আপুনি হস্পিটেললৈ যাওক। সেয়া তাৰ হাতত এতিয়া বেণ্ডেজ। তাই তাকে ভাবিলে, ঠিকেই মানুহে যে কয় দুখীয়াৰ কণীটো বোলে কুহুম নাথাকে। তাই এটা বিষাদেৰে হাঁহি মাৰিলে।